নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো সোৱাজি ইভিএছ পেডাগজি বা পৰিৱেশ শিক্ষণ শৈলীৰ বিষয়ে আলোচনা কৰিম তো ভিডিঅটো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পৰিৱেশ অধ্যয়নৰ বিভিন্ন শিক্ষণ পদ্ধতিসমূহ কি কাহিনী কথন বা বিৱৰণ চৰিত্ৰ ৰূপায়ণ বা অভিনয় আলোচনা পদ্ধতি দৃশ্যশ্ৰাব্য সজুলি ব্যৱস্থা ঐতিহাসিক কীৰ্তিচিহ্ন সংগ্ৰহালয় আৰু ক্ষেত্ৰ অধ্যয়ন পদ্ধতি সাম্প্ৰদায়িক সমলবোৰৰ ব্যৱহাৰ আন্ত পদ্ধতি সহযোগিতামূলক পদ্ধতি সংযুক্তমূলক পদ্ধতি আন্ত বিষয়মূলক পদ্ধতি প্ৰাথমিক স্তৰত পৰিৱেশ অধ্যয়নৰ নিয়মবোৰ কি পৰিৱেশ অধ্যয়নক শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক আন্তঃক্ৰিয়াৰ যোগেদি আগুৱাই নিব লাগে প্ৰায়োগিক কৰ্মৰাজিৰে বিষয়বস্তু ধাৰণা দিব লাগে বিভাজন পাঠ্যক্ৰমৰ জৰিয়তে পৰিৱেশ অধ্যয়নৰ ধাৰণা দিব লাগে পৰিৱেশ অধ্যয়ন শিক্ষণত স্থানীয় সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগে শ্ৰেণীৰ ভিতৰত আৰু বাহিৰত ক্ৰিয়াকলাপ কৰাৰ বাবে প্ৰসংগ আৰু উপদেশ আগবঢ়াব লাগে প্ৰাকৃতিক ভৌতিক সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ বাবে বিস্তাৰিত দৃষ্টি ল'ব লাগে সজাগতামূলক কাৰ্যৰ ব্যৱস্থা কৰিব লাগে শিশুৰ প্ৰাৰম্ভিক শিক্ষণত গুৰুত্ব দিব লাগে কিহৰ ক্ষেত্ৰত শৈক্ষিক মানদণ্ড এক এৰাব নোৱাৰা বিষয়বস্তু পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰত কোনটো পাঠ্যক্ৰমৰ অনুযায়ী শিক্ষাৰ্থীৰ শিক্ষণৰ মানদণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ 2005 অনুযায়ী শৈক্ষিক মানদণ্ড কি শৈক্ষিক মানদণ্ড হল শিক্ষণৰ গুণাগুণ আৰু ফলাফলৰ মাপকাঠি শিক্ষণৰ মানদণ্ড কি শিক্ষণৰ মানদণ্ড হল মূল্যায়নৰ মূল লক্ষ্য আৰু শিক্ষাৰ্থীৰ আকাংক্ষিত শিক্ষণৰ স্তৰ হিচাপে জনা যায় শিক্ষণৰ স্তৰ হিচাপে কাক কোৱা হয় শিশুৱে কিমানখিনি নিম্নতম শিকিব লাগে তাক শিক্ষণৰ স্তৰ হিচাপে কোৱা হয়